হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে। তো বহুত দিন পিছত আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আৰু আজিৰ ৰেচিপি হ'ল মই মাছ লৈছোঁ, আপোনালোকে চাই আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আগতে মই মাছখিনি ধুই লৈছোঁ। এতিয়া মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মই নিমখ লগতে হালধি দিছোঁ। সেইখিনি মিক্স কৰি মই এতিয়া ফ্ৰাই কৰি ল'ম তেলত। তো আপোনালোকে চাই থাকক। তো কেৰাহীটো অলপমান গৰম হ'ব দিব আপোনালোকে। আমাৰ কেৰাহীটো গৰম হৈ গৈছে। তো এয়া মই মিঠাতেল দি লৈছোঁ আগতে। এতিয়া মই মাছখিনি এনেকৈ ভালদৰে ভাজি ল'ম। চাওক আপোনালোকে, এয়া মাছখিনি মোৰ ভজা হৈ গ'ল। চাওক কিমান ধুনীয়া ফ্ৰাই হৈছে। ৱাও, তো এতিয়া মোৰ কমপ্লিট মাছখিনি ভজা হৈ গ'ল। চাওক আপোনালোকে কিমান ধুনীয়া হৈছে, কিমান ধুনীয়া ফ্ৰাই হৈ গৈছে। তো আৰু এয়া শুকান জলকীয়া কেইটামান মই বটাত পিহি লৈছোঁ। আৰু এয়া হ'ল আমাৰ গছৰ আঞ্জা। চাওক আপোনালোকে কিমান ধুনীয়া। আৰু এইবিলাক চাওক কিমান ধুনীয়া সৰু সৰু ফুল হৈছে গছত। আৰু এইবোৰ গছৰ পৰা ছিঙিছোঁ মই আগতে। তো এই ফুলখিনি দি মই আজি মাছ বনাম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এইবিলাক চাইছে আপোনালোকে সৰু সৰু বেঙেনা, বগা বেঙেনা, এইবিলাকো গছৰে হয় আমাৰ। আৰু আজি এইটো নবনাওঁ বাৰু, নেক্সট ভিডিঅ'ত মই দেখাম আপোনালোকক বেঙেনাখিনি। আজি ফুল দি মাছ বনাম। তো এয়া আমাৰ পিঁয়াজ নহৰু বটা হৈ গৈছে। তো বটি থোৱা জলকীয়া আৰু পিঁয়াজ নহৰুখিনি মই ভালদৰে তেলত এনেকৈ ভাজি ল'ম। তো এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ মই। এয়া হালধি গুড়ি, লগতে ধনিয়া আৰু জিৰা গুড়ি দিছোঁ মই। আপোনালোকক যিমানখিনি লাগে সিমানখিনি দিব। তো এইখিনি মই ভালদৰে ভাজি ল'ম এনেকৈ। আৰু এয়া আমাৰ গছৰ ফুলখিনি চাওক আপোনালোকে, মই ভালদৰে কাটি একদম ধুই চুই লৈছোঁ। একদম কুমলীয়া, চাওক একদম লোকেল। আৰু তাতে নিজৰ ঘৰৰ আঞ্জা, নিজৰ গছৰ আঞ্জা খাই এনেও বহুত টেষ্টি লাগে। তো এনেকৈ আপোনালোকে ভাজি থাকিব অলপ সময়, অলপ অলপ পানী দি ভাজি থাকিব। তো এতিয়া মোৰ ভজা হৈ গৈছে ফুলখিনি। এতিয়া মই পানী দি ল'ম, বেছিকৈ পানী দিম। এতিয়া মোৰ ভোলৰ চব্জিখিনি হৈ গৈছে, উতাল আহিছে। তো এতিয়া মই মাছখিনি দি ল'ম। চাওক এনেকৈ দি ল'ব আপোনালোকে এটা এটা কৰি মাছখিনি। তো এতিয়া মোৰ কমপ্লিট চব্জিখিনি হৈ গ'ল। তো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নিশ্চয়। তো থেংক ইউ গাইজ। যদি ভিডিঅ'টো মোৰ চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই বাই।